নমস্কাৰ আজি আমি এইটো ভিডিঅ'ত খিলজি ডাইনেষ্টিৰ খিলজি বংশৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষৰ মধ্যকালীন ইতিহাস আমি যেতিয়া পঢ়িবলৈ যাওঁ তেতিয়া তাত 5টা বংশৰ ৰাজত্বকাল 1206 চনৰ পৰা 1530 খ্ৰীষ্টাব্দলৈ 5টা ডাইনেষ্টিয়ে ৰাজত্ব কৰিছিল, 5টা বংশই ৰাজত্ব কৰিছিল। তাৰে প্ৰথমটো বংশ আছিলে দাস বংশ বা স্লেভ ডাইনেষ্টি আৰু তাৰ পিছৰটো বংশ আছিলে খিলজি ডাইনেষ্টি অৰ্থাৎ খিলজি বংশ। আমি আজি খিলজি বংশৰ ৰাজত্বকালৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায়ে অহা দেখা যায়। ইয়াৰ আগৰটো ভিডিঅ' স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ বা দাস বংশৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। আহক আমি এইটো ভিডিঅ'ত খিলজি ডাইনেষ্টিৰ বিষয়ে কেইটামান প্ৰশ্ন আলোচনা কৰোঁ। হুইচ ডাইনেষ্টি ৱাজ এষ্টাব্লিছ আফটাৰ দ্য এণ্ড অফ স্লেভ ডাইনেষ্টি? স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ বা দাস বংশৰ বা মামলুক বংশৰ ৰাজত্বকালৰ পিছত কোনটো বংশই দিল্লীত শাসন কাৰ্য চম্ভালিছিল? এইটো আছিলে খিলজি ডাইনেষ্টি অৰ্থাৎ খিলজি বংশ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ খিলজি ডাইনেষ্টি? খিলজি বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? জালালুদ্দিন ফিৰোজ খিলজি। When was the খিলজি ডাইনেষ্টি এষ্টাব্লিছ? কেতিয়া ভাৰতবৰ্ষত খিলজি ডাইনেষ্টি অৰ্থাৎ খিলজি বংশ প্ৰতিস্থাপন হৈছিল? 1290 খ্ৰীষ্টাব্দত। স্লেভ ডাইনেষ্টি ৰুলাৰ কেকুৱাবাদ গেভ দ্য টাইটল অফ সৰিষ্টা খান টু হোম? ভাৰতবৰ্ষত দাস বংশৰ ৰাজত্বকালৰ সময়ত দাস বংশৰ এজন চুলতান কেকুৱাবাদে কোনগৰাকী ব্যক্তিক সৰিষ্টা খান উপাধি প্ৰদান কৰিছিল? জালালুদ্দিন ফিৰোজ খিলজিক। দাস বংশৰ শেষৰজন শাসক কেকুৱাবাদক হত্যা কৰি তেওঁৰে সৈন্যবাহিনীৰ প্ৰধান জালালুদ্দিন ফিৰোজ খিলজিয়ে তেওঁকে হত্যা কৰি দিল্লীত খিলজি বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই কেকুৱাবাদেই জালালুদ্দিন ফিৰোজ খিলজিক সৰিষ্টা খান উপাধিটো প্ৰদান কৰিছিল। During the reign of which Khilji dynasty ruler, the Mongols led by Abdullah invaded India in 1292 AD? 1292 চনত কোনগৰাকী খিলজি বংশৰ শাসনৰ সময়ত মংগোলসকলে আব্দুল্লাৰ নেতৃত্বত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল? জালালুদ্দিন ফিৰোজ খিলজি। During the reign of Khiljis, the Mongol commander Ulugh Khan with his 4,000 army accepted which religion after the defeat in war? খিলজি বংশৰ কোনগৰাকী চুলতানৰ শাসনকালত মংগোল কমাণ্ডাৰ উলুগ খান আৰু 4000 তেওঁৰ নেতৃত্বত অহা 4000 আৰ্মিয়ে কোনটো ধৰ্ম গ্ৰহণ কৰিছিল? আফটাৰ ডিফেক্ট দ্য ৱাৰ, যুদ্ধত হাৰি কোনটো বংশ গ্ৰহণ কৰিছিল? ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। When did Alauddin Khilji kill Jalaluddin Firuz Khilji and sat on the throne? কেতিয়া আলাউদ্দিন খিলজিয়ে জালালুদ্দিন ফিৰোজ খিলজি যিগৰাকী আছিল খিলজি বংশৰ প্ৰতিষ্ঠাতা তেওঁক হত্যা কৰি ৰাজপাটত অধিষ্ঠিত হয়? 1294 চনত। হু ৱাজ আলাউদ্দিন খিলজি? আলাউদ্দিন খিলজি কোন আছিল? নেফু অফ জালালুদ্দিন ফিৰোজ খিলজি। জালালুদ্দিন ফিৰোজ খিলজিৰ ভতিজাক আছিল আলাউদ্দিন খিলজি। হুইচ টাইটলছ ৱেৰ এচিউমড বাই আলাউদ্দিন খিলজি? আলাউদ্দিন খিলজিয়ে কি উপাধি গ্ৰহণ কৰিছিল? তেওঁ গ্ৰহণ কৰা উপাধিকেইটা হৈছে সিকন্দৰ ই চনি, য়ামেনী উল খালিফা, নাছিৰ ই আমিন উল মমিনেন। During the reign of which ruler of Delhi Sultanate, the intelligence and spy system was very strong? কোনগৰাকী দিল্লীৰ শাসনকৰ্তাৰ শাসনকালত দ্য ইণ্টেলিজেণ্ট আৰু স্পাই ছিষ্টেম অৰ্থাৎ চোৰাংচোৱাগিৰি আৰু ইণ্টেলিজেন্স ছিষ্টেমটো বেছি শক্তিশালী আছিল আলাউদ্দিন খিলজিৰ ৰাজত্বকালত। Whom did Alauddin Khilji send for গুজৰাট কেম্পেইন? আলাউদ্দিন খিলজিয়ে গুজৰাট কেম্পেইনৰ কাৰণে কাক পঠিয়াইছিল? উলুগ খান এণ্ড নুছৰত খান। উলুগ খান আৰু নুছৰত খানক। মালিক কাফুৰ ৱাজ ব্ৰড বাই নুছৰত খান ফৰ হাউ মাছ এমাউণ্ট অফ মানি? মালিক কাফুৰক নুছৰত খানে কিমান টকা দামত কিনি আনিছিল? 1000 দিনাৰ। হু ৱাজ ন'ন এজ হাজাৰ দিনাৰী? হাজাৰ দিনাৰী বুলি কাক জনা যায়? মালিক কাফুৰ। যিহেতু মালিক কাফুৰক 1000 দিনাৰত কিনি অনা হৈছিল সেইকাৰণে তেওঁক হাজাৰ দিনাৰী বুলি জনা যায়। হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ টু ইনভেড চাউথ ইণ্ডিয়া? চাউথ ইণ্ডিয়া অৰ্থাৎ দক্ষিণ ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলিম ৰুলাৰ কোন আছিলে? আলাউদ্দিন খিলজি। হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ আলাউদ্দিন খিলজি? আলাউদ্দিন খিলজিৰ প্ৰকৃত নাম কি আছিল? আলী গুছৰাফ। হুইচ ৰুলাৰ অফ দিল্লী চুলতানেট হেড ষ্ট্ৰিক্টলি ইমপ্লিমেণ্টেড দ্য প্ৰাইচ কণ্ট্ৰল ছিষ্টেম? কোনগৰাকী দিল্লীৰ চুলতানে
প্ৰাইচ কণ্ট্ৰল ছিষ্টেমটো অতি জৰুৰীভাৱে ইমপ্লিমেণ্টেড কৰিছিল আলাউদ্দিন খিলজী who was the first ruler of Delhi Sultanate to organize a permanent army and cash payment to soldiers কোনগৰাকী দিল্লী শাসনকৰ্তাৰ দিনত এটা পাৰ্মানেণ্ট আৰ্মি ফ'ৰ্চ গঠন কৰা হৈছিল আৰু তেওঁলোকক কেছ পে'মেণ্ট কৰা হৈছিল আলাউদ্দিন খিলজী who was the last ruler of Khilji Dynasty Khilji Dynasty আটাইতকৈ শেষৰজন ৰজা কোন আছিল নাছিৰুদ্দিন খুছৰু শ্বাহ who was the oldest ruler of Delhi Sultanate at the time of state constitution কোনগৰাকী দিল্লীৰ শাসনকালত অধিষ্ঠিত হোৱা কোনগৰাকী আটাইতকৈ বয়সীয়াল ব্যক্তি আছিল যি আটাইতকৈ বেছি বয়সত শাসন কাৰ্যত অধিষ্ঠিত হৈছিল তেওঁ আছিল জালালুদ্দিন ফিৰোজ খিলজী তেওঁ 70 বছৰ বয়সত দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল Which ruler of Delhi Sultanate increased the land revenue to half of the agricultural product called khiras on the basis of pay measurements কোনগৰাকী দিল্লী চুলতানৰ শাসনকালত ল্যান্ড ৰেভিনিউ অৰ্থাৎ মাটিৰ যি ৰেভিনিউ দিবলগীয়া হৈছিল ইয়াৰ যিমান পৰিমাণৰ কৃষকসকলে উৎপাদন কৰিছিল তাৰ আধা অংশ ৰজালৈ আগবঢ়াবলগীয়া হৈছিল সেইটো কোনগৰাকী চুলতানৰ দিনত সংগঠিত হৈছিল আলাউদ্দিন খিলজী Which ruler of Delhi Sultanate introduced two new taxes namely Sarai and Garhi কোনগৰাকী দিল্লী চুলতানৰ শাসনকালত চৰাই আৰু গঢ়ি এই দুটা নামেৰে দুটা কৰ ইন্ট্ৰডিউচ কৰা হৈছিল আলাউদ্দিন খিলজী এই ভিতৰত চৰাইটো আছিল যিবোৰ জন্তুৱে গাখীৰ দিয়ে সেইবিলাক জন্তুৰ ওপৰত লগোৱা কৰ আৰু গঢ়ি অৰ্থাৎ ঘৰৰ ওপৰত লগোৱা কৰ Which ruler of Delhi Sultanate introduced jizya for non-Muslims কোনগৰাকী দিল্লী চুলতানৰ শাসনকালত জাজিয়া কৰ যিটো নন মুছলিম অৰ্থাৎ যিসকল লোক মুছলিম নাছিল তেওঁলোকৰ ওপৰত লগোৱা কৰ আছিল যিটো জাজিয়া কৰ বুলি কোৱা হৈছিল কোনগৰাকী দিল্লী চুলতানৰ শাসনকালত ইন্ট্ৰডিউচ কৰা হৈছিল আলাউদ্দিন খিলজী Which ruler increased the share in wealth robbed by his soldiers called krums from 1/5 to 4/5 কোনগৰাকী দিল্লী চুলতানৰ শাসনকালত তেওঁৰ সৈন্যসকলে লুটপাট কৰি অনা সামগ্ৰীসমূহ 5/1 অংশৰ পৰা 4/1 অংশ চুলতানলৈ দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰিছিল আলাউদ্দিন খিলজী সেই খুমছ অৰ্থাৎ যিসকল সৈন্যই যিবোৰ লুটপাট কৰি আনিছিল আলাউদ্দিন খিলজীৰ আগলৈকে 5/1 অংশহে চুলতানৰ হাতলৈ গৈছিল কিন্তু আলাউদ্দিন খিলজীয়ে যেতিয়া শাসনকালত অধিষ্ঠিত হয় তেতিয়া 5/4 অংশই সৈন্যসকলে চুলতানক দিব লগা হৈছিল Who introduced the policy of Dag and Sehra in military কোনগৰাকী দিল্লী চুলতানে মিলিটাৰীসকলৰ যিটো আৰ্মি তেওঁ গঠন কৰিছিল তেওঁলোকৰ ওপৰত দাগ আৰু চেহেৰা এই দুটা পলিচি তেওঁ ইন্ট্ৰডিউচ কৰিছিল কোনগৰাকী দিল্লী চুলতানে আলাউদ্দিন খিলজীয়ে দাগ আৰু চেহেৰা আছিলে এতিয়াৰ দিনৰ যিটো আইডেন্টিফিকেশ্যন মাৰ্ক তেনেকুৱা নিচিনা দাগ আৰু চেহেৰা এই দুটা প্ৰথা তেওঁ মিলিটাৰীসকলৰ ওপৰত প্ৰৱৰ্তন কৰিছিল আৰু এই দুটা ছিষ্টেম সেই সময়ত ব্যৱহাৰ হোৱা ঘোঁৰাবিলাকৰ ওপৰতো তেওঁ প্ৰৱৰ্তন কৰিছিল Which Khilji ruler made Kilokhari as his capital কোনগৰাকী খিলজী বংশৰ শাসনকৰ্তাই কিলোখাৰীক তেওঁৰ ৰাজধানী হিচাপে সজাইছিল জালালুদ্দিন ফিৰোজ খিলজী Who controlled the markets under the reign of the Alauddin Khilji আলাউদ্দিন খিলজীৰ ৰাজত্বকালত কোনে বজাৰ ব্যৱস্থাৰ কণ্ট্ৰল কৰিছিল দিবানী ৰিয়াসত Which Khilji Sultan abolished all the agrarian and market control regulation of Alauddin Khilji আলাউদ্দিন খিলজীয়ে প্ৰৱৰ্তন কৰি থৈ যোৱা যিবিলাক মাৰ্কেট কণ্ট্ৰল ৰেগুলেশ্যনছ অৰ্থাৎ বজাৰ নিয়ন্ত্ৰণৰ যিসমূহ নীতি নিয়ম আৰু বাকী যিবোৰ নীতি নিয়ম আছিল সেইবিলাক কোনে এবলিছ কৰিছিল কোনে নোহোৱা কৰিছিল মুবাৰক খিলজী সন অফ আলাউদ্দিন খিলজীৰ পুত্ৰ যেতিয়া ৰাজপাটত বহিছিল তেওঁ আলাউদ্দিন খিলজীয়ে যিবিলাক নীতি নিয়ম বনাই থৈ গৈছিল সেইবোৰ সকলো উলংঘা কৰিছিল Name the Khilji Dynasty ruler who was converted Muslim from Hindu কোনগৰাকী খিলজি ডাইনেষ্টিৰ ৰুলাৰে হিন্দুৰ পৰা মুছলিম ধৰ্ম গ্ৰহণ কৰিছিল নাছিৰুদ্দিন খুছৰু শ্বাহ Name the dictator of Punjab who killed Nasiruddin Khusro Shah and founded Tughlaq Dynasty কোনগৰাকী পাঞ্জাবৰ ডিক্টেটাৰ অৰ্থাৎ পাঞ্জাবৰ গভৰ্ণৰে নাছিৰুদ্দিন খুছৰু শ্বাহক হত্যা কৰি দিল্লীত খিলজি বংশৰ অৱসান ঘটাই তুগলক ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল তেওঁ আছিল গাজী মালিক আৰু তেওঁ গিয়াছুদ্দিন তুগলক নামেৰে জনা যায় আজি ভিডিঅ'টোত ইমানেই আছিল আজি আমি ইতিমধ্যে দুটা ভিডিঅ'ত আমি দুটা বংশৰ বিষয়ে পৰীক্ষাত আহিবলগীয়া বিভিন্ন প্ৰশ্নসমূহ আলোচনা কৰিলোঁ ইয়াৰ পিছৰ
ভিডিঅ'টোত আমি তুগলক বংশৰ বিষয়ে কিছুমান প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকললৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ।